কি এ গাডলা তই বোলে বিড়ি খোৱা হাই কোনে কলে কোনদিনা মই বিড়ি খালো কিমান দিন দেখা পালুং তই বিড়ি টানি থাকা ভাই তোৰ চকুৰ পাৱাৰ গৈছে দে যা যা ডক্টৰক দেখাবি যা কি কলি তই চকুৰ পাৱাৰ গৈছে মোৰ আগত তই মিছা মাতি আছা ভাই মই যিটো নাখাং সেইটো তই কলে মই মানি লম নেকি আচ্ছা এ বান্দৰ তই বিড়ি খাই থাকা মই মোবাইলত ভিডিঅ' বনাই থৈছো ভিডিঅ' বনাই থৈছা পিছে সেইটো আগতে কলে দেখোন হৈ যায় খাং মাজে মাজে খাং কিন্তু মোৰ নিচা নাই এই ধৰি ল কেতিয়াবা এক কাপ চাহ খালে তেতিয়া এটা বিড়িও খাং আচ্ছা কিন্তু মোৰ নিচা নাই নিচা নাই কিন্তু চাহ খালেই বিড়ি খোৱা তেতিয়াহ'লে চাহ কিমান দিন পিছে পিছে খোৱা চাহটো সদায়ে খাং তেতিয়াহ'লে তই সদায়ে বিড়ি খোৱা নিচা নাই চাহটো খাং কাৰণে লগত এটা বিড়িও খাং পিছে গোটেই দিনটোত তই এবাৰে চাহ খোৱা নাই নাই ক'ত একবাৰ চাহ খাং এইটো চাহৰ এটা নিচা আছে দিনত কমচে কম ৩-৪ বাৰ মান খাং ঐ বান্দৰ তেতিয়াহ'লেতো তই দিনত ৩-৪ বাৰ মান বিড়ি খোৱা নিচা নাই চাহটো খোৱাৰ কাৰণেহে বিড়িটো খাং আৰে ই কেনেকুৱা হাৰামি টেঙৰ বে দিনত ৩-৪টা মান বিড়ি খোৱাৰ পিছত কয় মোৰ নিচা নাই ধেতেৰি তহঁতে বুজি নাপায়ে মোৰ নিচাটো হৈছে চাহ খোৱা এই চাহ এক কাপ খোৱাৰ কাৰণে তাৰ লগত এটা বিড়িও খাং হে বান্দৰ তোৰ ললিপপ খোৱাৰ বয়স যোৱা নাই আৰু তই হাতত বিড়ি উঠাই লৈছা ৰ বেটা তোৰ বিড়ি খোৱা ভিডিঅ'টো তোৰ দেউতাকক দেখাই আছো মই ঐ খুৰা বেয়া অভ্যাসটো চবৰে থাকে আচ্ছা তই চা তোৰ ল'ৰাৰ বিয়া পাতাৰ বয়স হৈছে আৰু তই সেইবিলাক বাদ দি নিজে বিয়া পাতবা ধান্দা কৰি আছা না এই হাৰামজাদা এইবিলাক কি বকি আছা তই মোৰ ইমান ধুনীয়া মাইকী ঘৰত আছে আৰু তই এইবিলাক কি কথা বকি আছা বে আচ্ছা তেতিয়াহ'লে এইখন গাঁৱত কিহৰ ইমান ঘনে ঘনে পাক হা আমি হলো গাঁৱৰ মুখিয়াল আমাৰ কিমান কাম থাকে সেইকাৰণে এটা ঘৰত কি সদায় কাম থাকে নেকি আৰে এই হাৰামজাদাই আকৌ কেনেকে গম পালে ঐ বান্দৰ মই হলো এজন গাঁৱৰ মুখিয়াল আৰু তোৰ মুখত এইবিলাক ভাষা ৰহ তোৰ দেউতাক এতিয়াই ভিডিঅ' দেখাই আছং যা তেনেহ'লে ময়ো তোৰ ঘৰৰ খুৰীৰ হাতৰ এক কাপ চাহ খাই আহোঁ ঐ মোৰ ঘৰত আৰু তই কিহৰ চাহ খাবা যাবি এই তাৰ মানে মোৰো মোবাইলত এটা সৰু সুৰা ভিডিঅ' আছে সেইটো মই খুৰীক দেখাই আহোঁ ভিডিঅ' কিহৰ আকৌ ভিডিঅ' সেয়া সেইটো ঘৰত তই গৈ থকা এটা ভিডিঅ' আছে হে তেৰি বাবা তয়ো যে কি ল'ৰা হৈছা না এ বাবা অলপো হাঁহি মজাক এইবিলাক তই বুজি নাপা না কি হা আজিকালি যুগৰ ল'ৰা তহঁতে বিড়ি কিয় চিগাৰেট খাবি হে বাবা তহঁতৰ বয়সত থাকোতে আমি চিগাৰেটৰ পেকেটত বিড়ি ভৰাই লৈ ফুৰিছিলো আৰু যেতিয়াই মন গৈছিল তেতিয়াই বিড়ি খাইছিলো তইতো বহুত ভাল ল'ৰা চাহ খালেহে খোৱা ঐ খুৰা এইকেইদিন বিড়ি খাবা পইচাই নাই তোৰ এই খুৰা থাকোতে কিহৰ ইমান টেনচন লৈছা একো চিন্তা নকৰিবি দিম দে আজি তোক এক মুঠা বিড়ি কিনি মনটোতো যায় চিগাৰেট খাবা কিন্তু হাতত এটকাও নাই কি কৰিম কিমান আৰু বিড়ি টানি থাকিম কেতিয়াবা চিগাৰেট খাবাও মন যায় এ বাবা হ'ব দে গ'ল্ড ফ্লেগ এক পেকেট মান কিনি দিম দে এতিয়া ঐ খুৰা কিনিব নালাগে নেকি তহঁতে হলি গাঁৱৰ মুখিয়াল টকাটো দিলেই হ'ব দে হ'ব হ'ব দিম দে তোক টকা বৰ্তমান লগত 1 টকা এটা নাই গধূলি লগ ধৰিবি দে গুগল পে কৰি দিলেও হ'ব দে হেই বাবা মোৰ নাইয়ে এইবিলাক হ'ব দে গধূলা লগ ধৰিম দে আজি দে তেতিয়াহ'লে মই এইটো গাঁৱৰ পৰা এক পাক মাৰি আহোঁ পিছে খুৰা কাৰ ঘৰত যাবি আজি সেইটো ৰমলা মাষ্টৰনীৰ ঘৰত অলপমান কাম আছে গৈ আহোঁ দে অ এই ৰমলা মাষ্টৰনী ঘৰত ইমানে কাম না সদায়ে দেখোন গৈ থাকায়ে শেষ হোৱা নাই নেকি নহয়ে বাবা এই মাৰ্চ এণ্ডিং আহিল নহয় বহুত কাম ওলাইছে দে বহুত দেৰি হৈ গ'ল মই এতিয়া আহোঁ দে দে পিছে গৈ থাক বাপৰে বাপ কি ভেজালত ফচি গৈছিলো বাচলো হে বাবা ভুলতো মোৰ ঘৰত নাযাবিয়ে তই হ'ব চিন্তা নকৰিবি মই নাজান কেনে লাগছে এনেকুৱা ফচুৱা ফচাইছং নহয় একেবাৰে কপনি উঠি গৈছে মই হলো এজন ঠগবাজ আচ্ছা আৰু মোকে ঠগিব আহিছে হা এতিয়া চিগাৰেটৰ পইচা লৈ 10 মুঠামান বিড়ি কিনি থম ময়ে চলাও সৰু টিকটিকি মোবাইল আৰু মোৰ তাত ক'ত ভিডিঅ' আছে যিয়ে নহওক ভাই ময়ো কিন্তু কেনেবাকে বাচ দে 10-12 দিনৰ বিড়িও যোগাৰ হৈ গ'ল